হেৰি 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 শুনিছেনে? কি কলা মানুহক চিঞৰা দিছো তই কথাবোৰ মনে মনে ক'ব নোৱাৰ হৰি হৰি মই কতে মৰো এইজন একেবাৰে কলা হ'ল আৰু দেই এই গাটো ভালকে টঙনিয়াবই পৰা নাই কি অনুকূলত ধৰিবহি লাগে হে মূৰত মই কাম মূৰত নধৰিলো হৰি হৰি মই কতে মৰো বোলো কোৰখন থৈ আহক মই চাহ পানী বাকিছো দেহাটো মাৰি কাম কৰিব নালাগে নহয় কি কলি বোলো দেহাটো মাৰি কাম কৰিব নালাগে এৰা দে মই গাটো ভাল পালে পাছে পৰে বাৰু পাচলি খেতি কৰিম বুজিছ হ'ব বোলো আহক বাৰিষা কাটক পাত এই ৰৈ যাবি নিহি খাই যা ভাত আহক আহক চাহ বাকিছো আহক গৈছো বল 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 নব মই নদী পাৰত কাপোৰকেইটা ধুই আহোঁগৈ দেই আমাৰ টিউবৱেলটো বহুত আইৰণ যোৱা খালি সোনকালে আহিবা দেই হ'ব ফুল তুমি সদায় সদায় এনেকৈ এজাপ এজাপ কাপোৰ লৈ নদী পাৰলৈ আহিবা দেই মই হ'বলা কাপোৰটো মই বাল্টিতে তিয়াই ঘৰলৈ লৈ যাম আপোনাক লগ কৰিবলৈ আহিছিলোঁ মই জানোৱেই তুমি সদায় এনেকৈ বুদ্ধি কৰি নদী পাৰলৈ আহিবা নব পথাৰলৈ যাব দেৰি হ'লে মোক গালি দিব মই যাওঁ দেই চাওঁ অকণমান ওচৰলৈ আহোচোন আপুনি বৰ দুষ্ট দেই মই যাওঁ নব পথাৰলৈ যাব দেৰি হ'লে মোক গালি দিব মই যাওঁ দেই শুনাচোন তেন্তে মই দুপৰীয়া গৈ আছো দাদা ঘৰত থাকিব ন নাহিব দাদাক কেনেকৈ বইচ কৰিব লাগে মই জনা আছে দিয়া এইবোৰ কি কাপোৰ ধুলাহে ফুল চফাই নহল দেখোন হয় নব মই ঘৰে ঘৰে ধুইছিলো চাবোন মাৰি মাৰি হয়নে পিছে চাবোনটো কোৱাহে নিবলৈ পাহৰিলা বাৰু মই এই আখলতে ভাতকেইটা উলিয়াই থৈছো খৰুৱা বেঙেনা দুটাও পুৰি থৈছো এই সনা অকণ কৰি ককায়েকো দিবা আৰু তুমিও ভাতকেইটা খাবা মই মাটি কিডৰা ৰুই বাহিৰে বাহিৰে কঠীয়া দুটাও তুলি থৈ আহিব লাগিব মোৰ অকণমান দেৰি হ'ব আকৌ দেই দাদা ভাতকেইটা খাই লৈ আজৰি হৈ ল'ম ব'ল দাদা দাদা কি চিঞৰি আছে বাগে যা মই গৈ আছো নহয় হ'ব গৈছো ৰ বৰল দেখা ভালে আছা ভালে আছো পিছে ঘৰত কোনো চোন ৰবা অকমান ৰবা এই ফুল এই বৰল আহিছে চোন অকমান আনি দে আহিছো না মোৰ পিছে আকৌ অন্নমুঠি বাঢ়ি দিলে নহয় মই খাওতকে লৈ আহোগে দেই তুমি আকৌ অন্নমুঠি ললানে নাই ককাইটি মই খাই আহিছো তুমি খোৱাগে যোৱা ভিতৰলৈকে ব'লা নেকি নহলে হ'ব নালাগে মই আহোগে তুমি খাই লোৱাগেচোন
হেৰা বৰল ভিতৰলৈকে আহা নহ'লে আহা 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 মিছাতে থিয় ব'লা। থাকিব নালাগে আহা আহা বাহিৰতনো কেনেকৈ আলহীজন ৰখাই থওঁ বাৰু আহা তুমি ইয়াতে বহা ঠিক মই আছে। অন্নমুঠি লৈ আহোঁগৈ দেই হ'ব, হ'ব। ঠিক আছে হেৰা বহিছা বহি আছো অ' কথা এটা হা? কথা এটা আছিলে শুনা হ'ব 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 তুমি বহা তেতিয়াহ'লে মই যোৱা যোৱা ফুল 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 এইকণ থৈ কি কৰিম এইকণ কেলে খাই পেলাম বাপেকে অ' গোসাঁই তই এসোপা কাৰ মূৰটো খাইছ ঐ মই ক'তে মৰো কোন মৰিলে ঐ মই মানুহজনী লোকৰ পথাৰত লেদেনা উকটি মৰিছো তই এসোপা খাই মৰিছ হা গাত নাই চাল বাকলি মদ খাই তিন টেকেলি নাই মই কাম কৰিছিলো বুজিছ কাম কৰিছিলো ঐ ঐ ঐ বৰ জহনি যোৱা এইবোৰ খাবলৈ তই পইচা ক'ত পালি বল 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 আনিলে বৰলে বল ক'ত লগ পাইছিল বলক ক ভিতৰত আছে ঐ আহ ক'ত খাইবি আজি ৰাখলীলা কৰিছে তেওঁ গাত একো দুখ নাই ল'ব দাদাহে তাত চুপ থাক ভেটি দিব গুণ তাপ তপনি শুন এইবোৰ কেতিয়াবা কৰি আছ আজিহে নহয়নে ফুল অ' আই এইটোৱে চুকতে থাকি বুকতে কামোৰটো মাৰিলে অ' ৰ তহঁতক আজি মই চাই ল'ম ৰ তই কেনেকে নিষ্ঠাৰ পা ৰ এইটো ল তই তাক পিন্ধাই দে নব তুমি অ' চুপ থাক যা কি ভেবা লাগি চাই আছ পিন্ধা পিন্ধা বুলিছোন নাই
ঐ শুন, তহঁতৰ নিচিনা মদাহীবোৰে এই সমাজখন ধ্বংস কৰিছ। নিজেও মৰিবি, আনকো মাৰিবি। ঐ আগৰ দুজনী কি কৰিলি? নাই আগৰ গ্ৰুপ জিকিলে চাগে। নহয়, ঘৰলৈ গুচি গ'ল। তহঁত সমাজৰ একোটা বিষাক্ত পতংগ। তহঁতক নিৰ্মূল নকৰিলে এই সমাজখন নিকা নহয়। আৰু এই যদি কেনেবাকৈ ঘৰলৈ ঘূৰি আহিব লগা হয়, তোৰ ডিঙি কাটি মই জেললৈ যাম। বাৰু যা, এতিয়া ভিতৰলৈ যা। যা, দুইটা যা। যা। তই যে ক'ৰবালৈ যাম বুলি কৈছিলি, ক'লৈ যাবি? ঐ তই আজিৰ পৰা যদি মদত মুখ দিয়, তোক কি কৰিম মই, কি হ'ব তোৰ চাই ল'বি। নাই নালাগে, মই আজিৰ পৰা বাৰী বস্তু বিকিও মই নাখাওঁ আৰু পইচা খুজিও মই নাখাওঁ। অ' হৰি, তাৰমানে মোৰ খাই ৰঙালাওকেইটা আৰু কলডিলকেইটা তয়ে বেছি মদ খালি।